ꯅꯨꯡꯁꯤꯕꯒꯤ ꯗꯥꯃꯠꯅꯤ ꯅꯨꯡꯁꯤꯕ ꯌꯥꯎꯗ꯭ꯔꯕ ꯑꯔꯦꯝꯕ ꯃꯄꯣꯛꯅꯤ ꯀꯥꯏꯅꯅꯤꯡꯗꯕꯅ ꯑꯩꯒꯤ ꯋꯥꯔꯤꯞꯅꯤ Nilpa. Ano ano siya? Nangiro. Ay video to riba ko. Hi ma'am. Kasi ako'y last kay sorry Korean so yun ni mayang tin. Sunda. Sige. Ini daw daw pa kay pala. Ayo kung ano la video. Jadre. Ako'y Korean so yun ni lai sige masih tidri do ni so la kini ako'y kaya kanak na ko na siya. Noi Guwahati ke no se ward councillor ko sulakani hai bale sa ye area ki ward councillor mayor ko sulakani hai do na to se ini semua chair table semua lau main na dena bachi lau main na no asana kita kung lay hari ini jam demi di tille mujhe masih no ada onsen मुझे लो मैं मुझे ना पानी आती तो पार्टी को तो लो इजिया चिंग orang nak kau di kawan kau le kecil आरती तो वाली मुझे sampai satu मंदिर meeting में हो रहे हाँ मनी आकांक्षा तो धोखे तो दी जे मी लाको नायदी मी लागा मीटिंग तो ना फैयेबा जमा लाकने जो लाए स्वाई की मीनी माया नहीं तभी से जी मसाल से इंटरेक्शन पीरियड शेंगाई ना मीटिंग हो गई ऐसे तो ले जो मोला फम ना बनी मी जे क्या अमा नी जी सुरे कुल फम ने कोई लाउड स्पीकर माइक्रोफोन तो पाएगा तो तार हो मी नहीं सुन दो लाओ नहीं यूट्यूब तो ना काफी लोग माइक्रो चिया को तो ले सोई मी मरा चले Asunda video na media pamam gale ko ra asunda ki namu mai do na pura puro ni namu mai te ta sa sai san ta yan mai ke ma han ni che lại không mày hồi đi hầu rồi đi xin lại ip bay ini meeting hari kemarin. Presiden ने के आगा पहुंच से लाए आज प्रथमबार कारण आमार ब्रिगेड शरणिया डांगरिया आमार गुवाहाटी म्युनिसिपालिटी कॉर्पोरेशन एरिया टू गुवाहाटी जीएमसी कमप्लीट एरिया जिजन मेयर साहेब तेखेत आमार इयात आहार कारण आमी बर माने नथय आनंदित होइछु आरो लगते आमार जे 49 वार्ड नंबर श्री काउंसिलर अरूप देखा देखते हुए ভাল পাইছো দেখেন আগার কারণে আমি নথৈ আনন্দিত হইছো সবাই একবার হাত তালি মারো এই কামটা আজি আমার ভাগ্য ভাল দেখেন যেগুলো যে কষ্ট করে যে আইছে আমার মাজতে আইছে হইছে বড় ভাল লাগি এই কারণে আমি নথৈ আনন্দিত প্রকাশ করিছো আৰু অলপ আৰু প্ৰথমবাৰৰ কাৰণে আমি অনুৰোধ করি আমার অ্যাসিস্ট্যান্ট জেনারেল সেক্রেটারি অমরজিৎ সিংহ
এটা মণিপুৰী গামোচা আধুনিকৰ কাৰণে অনুৰোধ কৰিম। এতিয়া আমাৰ প্ৰেচিডেণ্ট সাহেবক মই ক'লো ৰিকুৱেষ্ট কৰি অনুৰোধ কৰিলোঁ তেখেতে মৰুক ডেকা দেওক একবাৰ এই গামোচাখন দিয়ে। আৰু আমাৰ অতি মৰমেৰে আমাৰ বাইদেউ ৰঞ্জিতৰ মাকে মায়ে আৰু মই চৰণীয়া ডাঙৰীয়া আমাৰ যিহেতু প্ৰথমবাৰৰ কাৰণে আমাৰ এইখিনি প্ৰদৰ্শন কৰিছে যে আমাৰ ইয়াত কি কি অলপ চাই দিলে বৰ ভাল হয় আৰু দুই এটা কথা ক'ব লাগে আমাৰ কাৰণে তাকেই মই অনুৰোধ কৰিছোঁ। থেংক ইউ। সদায় রাধাকৃষ্ণ মন্দির সভাপতি মহোদয় আমার এই অঞ্চলত সৰু ডেকা ডাঙৰীয়া মোৰ বন্ধু সৰু আৰু বন্ধু ক্লাছ 5ৰ পৰা আমি পঢ়া আমাৰ ৰঞ্জিত সিং ডাঙৰীয়া আমাৰ সময় মন্দিৰৰ বিষয়ববীয়াসকল মোৰ জ্যেষ্ঠসকল আই মাতৃসকল সকলোকে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ দিনতে আমি আজি আমাৰ উপস্থিত হৈছোঁ। ইতিমধ্যে ৰথ যাত্ৰা আমাৰ শেষ পৰ্যায়ত উৰুকাৰ ৰথ যাত্ৰা অহা বুলি কৈ আহিছে। নিশ্চয়কৈ আমাৰ প্ৰভুৱে সকলোকে আশীৰ্বাদ কৰক আৰু সকলোৰে মনোকামনা পূৰ্ণ কৰক, সকলোৱে ভালকৈ থাকক, ঈশ্বৰে সকলোকে মংগল কৰক তাৰ কামনা কৰিছোঁ। আৰু যিহেতু এই অঞ্চলত মই আগে পিছে তেনেকৈ সোমাই অহা নাই, কিন্তু আমাৰ ইয়াতে এটা লাইভ আমি এটা টেষ্টিং কৰিছিলোঁ, সেইকাৰণে এই অঞ্চলত আমি আহিছোঁ। আৰু অৰুণ ডেকাই ইয়াতে বিভিন্ন ধৰণৰ আমাৰ উন্নয়নমূলক কাম আমাৰ কি আছে। আৰু বিশেষ আজি কিবা অসুবিধা হ'লে ৰঞ্জিত সিঙে মোক ফোন কৰে আৰু মই যিখিনি পাৰোঁ এই ৰাজ্যৰ কাৰণে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ। তথাপি আৰু কিছু যদি আছে আমি আজি মানে আজি তেনেকৈ আলোচনা নকৰোঁ, তথাপি পৰৱৰ্তী সময়ত আমি ইয়াৰ বিষয়ে আমি আৰু আমি মন্দিৰ পৰিচালক মন্দিৰত বহি এই অঞ্চলৰ কিছু যদি আমি কৰিব পৰা যায় বা নিশ্চয়কৈ আমাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আজি সকলোকে ইয়াতে লগ পাই খুব আনন্দিত হৈছোঁ। মোৰ অলপ দেৰি হ'ল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা আছিলে, তাতে আমাৰ দেৰিকৈ আৰম্ভ হ'ল আৰু ইয়াতে অহা অলপ দেৰি হ'ল। তথাপিও আমি ৰঞ্জিতক মই কৈছিলোঁ যে অলপ দেৰি হ'ব, 9:30 10টা বাজিলে থাকিব নহ'লে মন্দিৰটো সেৱা কৰিবলৈ মই আহিম। নিশ্চয়কৈ আমাৰ ঈশ্বৰে আমাক সেইখিনি সময় দিলে আপোনালোকক লগ পালোঁ, সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পুনৰ আমাৰ প্ৰভু ঈশ্বৰৰ মই সেৱা কৰি সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ অতিকৈ মৰমৰ ভাইটিখন অলপ জেগাত মই অনুৰোধ কৰিছোঁ কি কৈ যোৱা কাম নমস্কাৰ। ৰাধা গোবিন্দ মন্দিৰত ভাৰতৰ পৰা উপস্থিত ৰাইজ আৰু আমাৰ সন্মানীয় উন্নয়ন ধন্যবাদ।
বিশেষ লোকক এটা শুভ দিনত আপোনালোকে মাতিছে আশীৰ্বাদ কৰিব যেনেকে ৰাইজৰ যাতে আগলৈ সেৱা কৰি যাব পাৰোঁ নিজৰ যৎকিঞ্চিত চেষ্টা আৰু আমাৰ মেয়ৰ ডাঙৰীয়াৰ সহায় আৰু উপদেশৰ মৰ্মে যিখিনি পাৰিছোঁ কৰিছোঁ আৰু আগলৈ সেনেকৈ কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ চেষ্টা কৰিছোঁ আৰু আগলৈ যাতে আপোনালোকৰ আশীৰ্বাদত ভাল কাম কৰিব পাৰোঁ আপোনালোকৰ সহায় সহযোগ সদায় বিচাৰি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ আজি দেৰি হ'ল আৰু অতিৰিক্তক আমি অনুৰোধ কৰিলোঁ নেকি মহাপুৰুষ প্ৰসাদ বুলি কয় আৰু আজি অৰাজনৈতিক মিটিং বুলি নহয় আমাৰ মন্দিৰৰ পূজাৰ বাবে আমন্ত্ৰণ কৰা অতিথি ত' আজি আমাৰ এইখিনিতে আমি সামৰি শেষ কৰিছোঁ ধন্যবাদ